हाय दोस्तों स्वागतम जनाइছো মোৰ ইউটিউব চেনেলত মই উপস্থিত আছো টেগেৰিয়া গাঁৱত টেগেৰিয়াত এটো কাৰণে ফেমাস হৈছে যে এখন মানে এটা পাৰ্ট আছে সেই পাৰ্টৰ কাৰণে ফেমাস হৈছে এই টেগেৰিয়া গটকে কি ধৰণৰ কেনেকুৱা বস্তু হৈ যাইছে সেই গোটেই বস্তু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু ময়ো চাম আৰু মোৰ লগত ক'ব লাগিব কি ভিডিওটো আৰম্ভ কৰো এটা ব্লগ মোৰ লগত ইফালে গেট আছে এটা আপোনালোকক বড়কে দেখাই দিম ইয়াৰ পৰা এই জায়গা আছে বহুত সুন্দৰ জায়গা মানে এই জায়গা নহয় এয়া আছে বিজুলীবা টেগেৰিয়া অঞ্চলৰ এই জাতি মানে ধৰি বিজুলীবা টেগেৰিয়া অঞ্চলৰ এই বিজুলীবাটো বহুত ফেমাস আৰু এই বিজুলীবাটো এইটো কাৰণে ফেমাস যে আগত মানে পুৰণা মানে ককা আইতাহঁতে কোৱা কথাটো গতিকে আপোনালোকক দুটামান দুষাৰমান ক'ব ওলাইছোঁ ভুলনে সঁচা মানে সঁচানে মিছাইটো নাজানো গতিকে অলপমান কৈ দিওঁ এই বিজুলীবাটো আগৰ দিনৰ বোলে এটা গছ ইয়াতে আছিল এটা বিজুলীবা এটাৰ পৰা দুটা হ'ল দুটাৰ পৰা তিনিটা হ'ল তিনিটাৰ পৰা চাৰিটা হ'ল এনেকুৱাকৈ অলপমান ডাঙৰ হৈ গ'ল অলপমান ভিতৰতে দেখাই দিওঁ ভিতৰত গৈ ডাঙৰ হৈ গ'ল মানে এটাৰ পৰা দুটা তিনিটাৰ পৰা চাৰিটা এনেকুৱা বেছি হৈ গ'ল এয়া চাওক কিমান হৈ গ'ল আৰু ইয়াত বাঘ এটা কাটিব নোৱাৰে কাটিলে ফাইন আছে আৰু গোসাঁইৰ হ'ল কাটিলে কিবা কিবি হ'ব পাৰে যদি আপোনালোকে ইয়াত আহে চাই যাব পাৰে আৰু কিন্তু নাকাটিব সাৱধান ইয়াত কাটিব নাপায় ইয়াৰ পথাৰৰ মাজতে উপস্থিত বিজুলীবাটো আৰু ৰাউণ্ডখিনি আপোনালোক বুঢ়াকৈ দেখাই দিম কেনেকুৱা পথাৰৰ মাজত উপস্থিতি এই বিজুলীবাটো ইয়া সব পথাৰে পথাৰ বেক কেমেৰা দেখুৱাইছোঁ চাই লওক পথাৰৰ মাজতে এই বিজুলীবাটো উপস্থিতি ইফালে নামিছোঁ ৰাউণ্ডখিনি দেখাইছোঁ কি আচৰিত কথা নহয় জানো পথাৰৰ মাজতে অৱস্থিতি এই বিজুলীবা মালিকে ভাবিলে মালিকেতো কাটিব পাৰিলে হয় এই বিজুলীবাটো কিন্তু কাটা নাই কিয় কাৰণ হৈছে ইয়াত গোসাঁই আছে কাটিব নোৱাৰে সেইটো কাৰণে মালিকেও কাটিব নোৱাৰে আৰু ৰাইজেও কাটিব নোৱাৰে ড্ৰোন কেমেৰা থাকিলে আপোনালোকক বুঢ়াকৈ দেখাই দিলে হয় ওপৰৰ পৰা কিন্তু নাই মোৰ তাত ইয়াতো ট্ৰেভেলাৰ সোমাইছে ইমান সৰু ৰাস্তাত ইমান সৰু জেগাত ট্ৰেভেলাৰ সোমাইছে কি হ'ব জেগা নহ'ব এনেকুৱা সোমালে এইটো হৈছে গেট ইয়াতে টেগেৰিয়া লাংজাৰ জলপ্ৰভা বুলি লিখা আছে কাৰ্বি ভাষা লাংজাৰ বুলি কয় এই জলপ্ৰভাটো আৰু অসমীয়া লিখা আছে জলপ্ৰভা এতিয়া আমি ভিতৰত সোমাবৰ কাৰণে দুটা টিকেট ল'ব লাগিব
আমি দুজন যেতিয়া মানে যেহেতু আহিছোঁ গতিকে দুটা কাটিব লাগিব টিকেটৰ দাম কিমান বা লয় আমি এতিয়া পইচা টিকেটৰ দাম সুধিব লাগিব এতিয়া দাদা টিকেটৰ দাম কিমান এজনৰ 10 টকা আৰু আমি দুজন আহিছোঁ এতিয়া দুজনৰ টিকেট ল'ব লাগিব আমাক দুজনৰ হেৰি টিকেট দিব আমি দুজনৰ টিকেট লৈছোঁ এতিয়া লৈ আমি ভিতৰলৈ যাম আৰু এয়া আমি টিকেট ল'লোঁ এতিয়া গেটৰ হেৰি পৰিচালনা দিব লাগিব এতিয়া গেটৰ হেৰি চিকিউৰিটি এয়া এতিয়া দিলোঁ এতিয়া অলপমান ছিঙিব আৰু তেতিয়াই সোমাবলৈ দিব নহ'লে সোমাবলৈ নিদিয়ে এতিয়া আমি যাওঁ ভিতৰলৈ ইয়াত লিখা আছে প্ৰৱেশ মাচুল আৰু ইয়াতে প্ৰতিজনৰ মূল্য 10 টকাকৈ লৈছে আৰু ইয়াত যান বাহন লগতে সামগ্ৰী কিবা কিবি ইয়াত সোমাবলৈ দিছে ইফালে চাওক ইফালে গাড়ী যান বাহন আছে আমি আমাৰ গাড়ীখন সোমোৱা নাই সেইটো কাৰণে অলপমান টিকেটৰ দাম কমকৈ লৈছে নহ'লে 20 টকাকৈ ল'লে হয় চাগে নাজানো এইটো সোধা নাই সেইকাৰণে আমি সোমাই আহিলোঁ কিন্তু এতিয়া যাওঁ ইয়াতে টিকেট ফুল আছিলে চিৰি দিলে অলপমান সোমাবলৈ দিলে যিহেতু অলপমান ছিঙি ল'লে সোমাই আহিলোঁ আপোনালোকেও আহিব পাৰে ইয়ালৈ 10 টকাকৈ এজনৰ আমি 10 টকা টিকেট কাটি ইয়াত সোমালোঁ আৰু ইফালে বম পিকনিক খাইছে বম ডাঙৰ ডাঙৰ স্পিকাৰ লৈ আনিছে বজাইছে ধুম বাজালে ইফালে ওচৰতে দং আছে সৰুকৈ নালা আছে তাতে আপোনালোকে আহি গা ধুব পাৰে আৰু ওপৰলৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ওপৰলৈ মানে ওপৰত লৈতো আহি গৈছে ওপৰত দেখা দিছে আমি নাচোং লাগিছে বহুত পিকনিক খাইছে খানা খাইছে কিবা কিবি এনজয় কৰিছে বৰ্তমান বঢ়িয়া জাগা আৰু ইফালেও আছে দেখাইছো এইফালে এটা ইফালে এটা আৰু ইফালেও আছে ইফালেও এটা আমি নাচো লাগি আছে ইফালে এটা ভাল লাগিছে ইয়াত আহি অলপমান কাম লাগি আছে আৰু ওপৰত আছে আমি এতিয়া উঠিব লাগে ইয়াতো খানা খাইছে বম দূৰৰ পৰা মানুহ আহে ইয়ালৈ এই তেগিৰা অঞ্চলত চিনাৰী বহুত ভাল আপোনালোকে আহক ইয়াত এনজয় কৰক যদি আপোনালোকৰ মন ফূৰ্তি আছে মন ফূৰ্তিটো চবৰে থাকে সকলোৰে থাকে তথাপি কৈছোঁ আৰু আপোনালোকক ইয়াত আহিবৰ কাৰণে বম
তলত আছে আৰু বেক কেমেৰা দেখাইছো অলপ পুৰা আৰু আছে আমি আৰু যাওঁ এইটো কাৰণে ফেমাছ টেগিৰি অঞ্চলত জলপ্ৰপাত খুব ধুনীয়া সুন্দৰ জেগা ইয়াতে ডাঙৰ ডাঙৰ মানুহ ইয়াতে আহে আৰু ইয়াতে খানা খাই যায় বম এনজয় কৰে ইয়াতে বহুত পিছল আছে পিছল বহুত পিছল আর আপনার অলপ বাকি মই পৰিলো হয় অলপ বাকি ইমান পিছল জায়গা এয়া ডাঙৰ প্ৰপাত যোৱা বছৰ আহিছিলো যোৱা বছৰ আমি গা ধুই কিনে গ'ল আজি জাগাটো কাপোৰ লৈ অনা নাই যিহেতু আৰু ৰ'ব মই অলপ আৰু কেমেৰা দেখাই জানো তোমার কোনেনো ঠিকনা বিচাৰি জানা ওলাম গৈ এদিনা ভন্তি তুমি দিবানে মৰমৰ হেমনা দেখিলো তোমাকে জিলিকি আছিলাই হেমনা বহুতৰ মাজতে লাগে মাতোৱে হেমনা তোমাকো সৰলে খুধু লাগে হেমনা নাম কি তোমাৰে দিবানে ঠিকনা মনা ওলাম গৈ এদিনা দিবানে ঠিকনা মনা ওলাম গৈ এদিনা হে মনৰ কথা তোমাকে কম ভন্তিৰানো নৈতে জপিয়া খেলি যামে গৈ ভটিয়া যদি মৰম দিয়া আকৌ আহিম না মৰমৰ দুলেৰে বান্ধিবা তেতিয়া লখিমপুৰ ধেমাজি ও মনা বিচাৰি ও মনা লখিমপুৰ ধেমাজি ও মনা বিচাৰি ও মনা ঢকুৱাখনা
খনাত পালোহি ঢকুৱা খনাত পালোহি ভন্তি তুমি কি হাঁহি মাৰিলা ভন্তি তুমি প্ৰেমতে পেলালা ভন্তি তুমি বলিয়া বলিয়া কৰিলা মন বলিয়া বলিয়া কৰিলা মন তোমালৈ ৰখিম মৰম ভালে পোৱা নহ'ম প্ৰেমত পিছলীয়া গৈ তোমাক মোৰ কৰি যাৰে কিবা মোৰে গৈ চিৰদিন কিমান মানুহ বহুত মানুহ আছে বহুত মানুহ 360 ডিগ্ৰী দেখাই দিয়ে আপোনালোকক পুৰা হয় ইমান পিছল জাগা বহুত জাগা পিছল দেই মানে বম এতিয়া তললৈ যাওঁ জাগা বিচাৰি মানে কোনফালে যাম ইয়াতে লাচি দিওঁ নেকি ইয়াকে উঠাবলৈ দিওঁ অলপমান নাচিব লাগে মই নাচো লাগি আছে বহুত দ আছে
নাচি দিব অলপমান নাচি দিলো অলপ আৰু নাচিব আৰু আছে তলত আৰু এইটো দেখাই দিওঁ এইফালে নাচো নাই এইফালে নাচো এনেকুৱা ফূৰ্তি লাগি আছে ইফালে আৰু অলপমান পুৰণি গীত চলি আছে ইয়াতে চবজি অলপমান 316 ডিগ্ৰী দেখাই দি আছে মাথা ঘূৰাই দিছে এতিয়া আমি ওলাই যাওঁ আপোনালোকক প্ৰথমতে দেখাইছিলোঁ এই ৰাস্তা এয়া হৈছে ওলাই যোৱা ৰাস্তা আৰু এইখিনিতে কৰিম বুলি ভাবিছোঁ ইয়াত নহয় গেটৰ সন্মুখত ক'ব লাগিব মানে সমাজৰ কাৰণে দোস্তসকল আপোনালোকে এই ভিডিঅ'টো কেনে লাগিল যদি নিশ্চয় ভাল লাগিছে তেনেহ'লে লাইক আৰু কোনোবা বান্ধৱীয়ে কৈছে সেইকাৰণে অলপমান হাঁহি দিলোঁ গতিকে মোৰ বান্ধৱী যেনেকুৱা কৈছে সেনেকুৱা ক'ব লাগিব লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবখিনি দবাই দিব আৰু নটিফিকেশ্যনটো আপোনালোকে দবাই দিব বন্ধু বান্ধৱীসকল কেনে লাগিল এই ভিডিঅ'টি যদি আপোনালোকৰ নিশ্চয় ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব আৰু লাইক দবাই দিব আৰু নেক্সট ভিডিঅ'টিলৈ অপেক্ষা কৰি থাকিব গতিকে আপোনালোকৰ ওচৰত লগ পাই আছোঁ নেক্সট ভিডিঅ'টিলৈ গতিকে এইখিনিতে সমাপ্ত